চক বাছ এয়া চক দুই ব্যক্তি বাছ চুৰ কৰা একজন নয়ন একজন অংকুৰে এইটো চক ভিতৰত সোমাই আছে একদম বাছ চুৰ কৰা ব্যক্তি চক গাইজ খেতি চব জোৰকলৈন দেখা পায় তাৰে খেতিয়ে চব পৰা পৰ্যন্ত মানুহে খেতি কৰিছে কাৰণ ধানৰ দাম বহুত বাঢ়ছে এতিয়া যদি খেতি নকৰে কিনে খাব নোৱাৰে বহুতে হেল্ল' এণ্ড গুড মৰ্ণিং গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি কম বহুত দিনৰ পৰা ডিপ্ৰেশ্যনত আছিলোঁ অলপ ঠিক হ'লোঁ আগতে ভ্লগ বনাই আছোঁ যদিও একদম হেঁচা ভ্লগ বনাব পৰা নাই ভ্লগ ইচ্ছাও যোৱা নাই অলপ পৰিস্থিতি বেয়া চ' ভ্লগো ভালকৈ বনাব পৰা নাই আৰু আজি কোনো ঘূৰিব যাওঁ ভ্লগ নহয় আজি জাষ্ট ঘৰত আছোঁ আপোনালোকৰ লগত কথা পাতিম আশা কৰিছোঁ সকলোৱে ভালে আছে ভাল হওক চবৰে উন্নতি হওক সেয়া আশা কৰোঁ এতিয়া যাই আছোঁ অলপ ফুৰিব চাওক কি কম ইউটিউবত যেতিয়া পৰা ভ্লগ বনাব আৰম্ভ কৰিছোঁ চ' লগত চলি মেলি গোটেই মাহ চাওক কাৰণে কাষত একলা হৈ যাই আছে দিনক দিনে ভিডিঅ' বিয়া আৰম্ভ কৰা দিনাৰ পৰা চব লাহে লাহে পাতলা হৈ আছে মোৰ পৰা এতিয়া একলা যাই আছোঁ অলপ দেখাই আছোঁ কি কৰোঁ এতিয়া যাই প্ৰথম যাওঁ আপোনালোককো দেখাই আছোঁ বঢ়িয়া জেগাত যাই আছোঁ চাব গেছ কাৰ ঘৰত এনেহেনকৈ পাইপ ঘৰৰ মানে বাটে এনেহেনকৈ পাইপ বহে পানী দি আছে কমেণ্ট কৰিব অলপ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবো কৰি দিব অলপ লগতে আমাৰ চেনেলটো বহুত ডাউনত যাই আছে দিনক দিনে অলপ বুষ্ট কৰি দিব লাগে চেনেলটোক চক পাইপ এইফালে পুতি গৈছে সেইফালে আৰু আছে সেইফালে হাহানৰ পিনে যাই আছোঁ বৰ্তমান চক গাইজ খেতি চব জোৰকলৈন দেখা পায় তাৰে খেতিয়ে চব পৰা পৰ্যন্ত মানুহে খেতি কৰিছে কাৰণ ধানৰ দাম বহুত বাঢ়ছে এতিয়া যদি খেতি নকৰে কিনে খাব নোৱাৰে বহুতো দৰিদ্ৰ ঘৰৰ পৰা আছে না চ' খেতি ইম্পৰ্টেণ্ট এইফালে যাই আছোঁ মানে অংকুৰ নয়ন কভাই গৈছে মানে কি কওক গৈছে দেখাই আছোঁ যায়ে আছোঁ বঢ়িয়াকৈ কি কৰি আছে দেখাই আছোঁ এনেলৈ আহি গ'লোঁ এই ওচৰে গৈছোঁ একদম ফুটৰ জেগা ফুট দেখাই আছোঁ আপোনালোকক চাই ৰাখিব ফুটৰ আগতে মাছ চাই লওক মাছ আছে কেমেৰাত সিমান এটা জুম মানে চিনি পোৱা নাই কেমেৰাত কিন্তু একদম পাৰ কান্দাতে মাছ আছে ধুনীয়া ধুনীয়া মাছ ফুটৰ জেগা সেইফালে দিব লাগিব নয়ন আছে পূৰা বৰশী পাতি বৰশী পাব মাছ খাই আহিব ইয়াতে দাহা আগলাখান গোটেই কাৰ্যসূচী কৰা হয় এইটো খালৰ ঘৰতে চ' এইফালে দি যাওঁ আমি বৰ্তমান চক বাছ এয়া চক দুই ব্যক্তি বাছ চুৰ কৰা একজন নয়ন একজন অংকুৰে এইটো চক ভিতৰত সোমাই আছে একদম বাছ চুৰ কৰা ব্যক্তি চক এইফালে ধান এইফালে আৰু ধান একদম পুৰা জংঘলৰ মাজত হাইন ফিল হৈছে সেইফালে আছে দোকান চিখন বজাব এতিয়া মনে কাটি আহিলোঁ বৰশী বহুত কাটিলোঁ মানে কি হ'ল বৰশী এখন পাব অংকুৰৰ নয়নে তাকটো দেখালোৱে তেওঁ বৰশী কাটি আছিল মই কাটিলোঁ লগতে এটা বৰশী বাম আপোনালোকক দেখাম কি মাছ পাওঁ চাওক গাইজ বহুত দিনৰ পৰা বডিটো নহয় গৈছে চাওক কি কৰিম গাইজ চাৰা ঝাৰি আহোঁতে বাজিল 6টা এতিয়াতো বৰশী বাব যাব নহয় কালি ৰাতিপুৱা বা গধূলিলৈকে যাম বুলি ভাবিছোঁ যদি যাওঁ আপোনালোককো দেখাম ভিডিঅ'টো চাই যদি ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব অলপ সেয়ে